নমস্কাৰ, পোনপ্ৰথমে মোৰ ফালৰ পৰা আহি থকা শাৰদীয় দুৰ্গা পূজালৈ সমগ্ৰ অসমবাসীকে বহুত শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আজিৰ মোৰ এই ভিডিঅ'টিৰ জৰিয়তে আমি দুৰ্গা শব্দৰ অৰ্থৰ লগতে নৱদুৰ্গাৰ 9টা ৰূপৰ বিষয়ে কিছু কথা জানিবলৈ চেষ্টা কৰিম। পোনপ্ৰথমে দুৰ্গা শব্দৰ অৰ্থৰ বিষয়ে আমি অলপ বুজিম। দুৰ্গা শব্দৰ অৰ্থ হৈছে দৈত্য, বিঘ্ন, ৰোগ, পাপ আৰু শত্ৰুৰ হাতৰ পৰা যি আমাক ৰক্ষা কৰে তেৱেই হ'ল দুৰ্গা। নৱদুৰ্গাৰ 9টা নাম কি কি জানেনে বাৰু? আহকচোন আমি ইয়াৰ বিষয়ে অলপ জানিবলৈ চেষ্টা কৰিম। নৱদুৰ্গাৰ প্ৰথমটো ৰূপ হৈছে শৈলপুত্ৰী। শৈলপুত্ৰীয়ে হৈছে পাৰ্বতী আৰু এই শৈলপুত্ৰী বা পাৰ্বতী হৈছে পৰ্বতৰাজ হিমবান আৰু তেওঁৰ পত্নী মেনাৱতীৰ জীয়ৰী। আনহাতে নৱদুৰ্গাৰ দ্বিতীয়টো ৰূপ হৈছে ব্ৰহ্মচাৰিণী, অৰ্থাৎ যেতিয়া তেওঁ তপস্যাৰ জৰিয়তে শিৱক বিচাৰি পাইছিল, শিৱৰ সৈতে বিবাহপাশত আবদ্ধ হোৱাৰ একমাত্ৰ ইচ্ছা আছিল আৰু তেতিয়াই তেওঁৰ নাম ব্ৰহ্মচাৰিণী হৈছিল। নৱদুৰ্গাৰ তৃতীয়টো ৰূপ হৈছে চন্দ্ৰঘণ্টা। মূৰত চন্দ্ৰ আকৃতিৰ তিলক থকা বাবে মাৰ তৃতীয়টো ৰূপক চন্দ্ৰঘণ্টা বুলি কোৱা হয়। আনহাতে নৱদুৰ্গাৰ চতুৰ্থ ৰূপ হৈছে কুষ্মাণ্ডা। পঞ্চম ৰূপটো হৈছে মা পাৰ্বতীৰ পুত্ৰ কাৰ্তিকেৰ অন্য এটা নাম হৈছে স্কন্দ, সেইবাবে দেৱীক স্কন্দ মাতা বুলিও কোৱা হয়। দেৱী দুৰ্গাৰ ষষ্ঠ ৰূপটো হৈছে কাত্যায়নী। ইয়াৰ কাৰণ হৈছে যজ্ঞৰ জুইত ভস্মীভূত হোৱাৰ পিছত মহৰ্ষি কাত্যায়নীৰ তপস্যাৰ বৰদানত তেওঁ কন্যা হিচাপে জন্মগ্ৰহণ কৰে, যাৰ বাবে তেওঁক কাত্যায়নী বুলি জনা যায়। ইয়াৰ পিছতে দেৱী দুৰ্গাৰ সপ্তমটো ৰূপ হৈছে কালৰাত্ৰি। মা দুৰ্গাৰ সপ্তমটো ৰূপক কালৰাত্ৰি বুলি জনা যায়, কাৰণ পৃথিৱীৰ সকলো সংকট বিনাশ কৰি সকলোকে ৰক্ষা কৰে বাবে দেৱীক কালৰাত্ৰি বুলি কোৱা হৈছে। মহাগৌৰী হৈছে দেৱীৰ অষ্টমটো ৰূপ। কঠোৰ তপস্যাৰ ফলত দেৱীৰ বৰণ ক'লা হৈ পৰিছিল আৰু এই তপস্যাৰ বাবে শিৱ সন্তুষ্ট হৈছিল। তপস্যা শেষ কৰি গংগাৰ পবিত্ৰ পানীৰে যেতিয়া নিজৰ শৰীৰ ধুইছিল, তেতিয়া দেৱী বিদ্যুৎ প্ৰভাৱৰ দৰে উজ্জ্বল হৈ পৰিছিল, সেইবাবে তেওঁৰ অষ্টমটোৰ নাম মহাগৌৰী হয়। দেৱীৰ অন্তিমটো ৰূপ হৈছে অৰ্থাৎ নৱম ৰূপটো হৈছে সিদ্ধিদাত্ৰী। মা দুৰ্গাক উপাসনা কৰা ভক্তক সকলো ধৰণৰ ফল প্ৰদান কৰা হয় বাবে তেওঁক সিদ্ধিদাত্ৰী বুলি কোৱা হয়। গতিকে আজিৰ এই ভিডিঅ'টিৰ জৰিয়তে আমি দুৰ্গা শব্দৰ অৰ্থ আৰু নৱদুৰ্গাৰ 9টা ৰূপৰ বিষয়ে অলপ হ'লেও জানিবলৈ চেষ্টা কৰিলোঁ। গতিকে আজিলৈ ইমানেই। আকৌ এটি নতুন ভিডিঅ'ৰ সৈতে লগ পোৱাৰ আশাৰে মই ঋতুপ্ৰিয়া, জয় আই অসম। যদি আপোনালোকৰ মোৰ এই ভিডিঅ'টি চাই ভাল লাগে তেতিয়াহ'লে লাইক কৰি দিব আৰু আগলৈ যদি এনেকুৱা ভিডিঅ' বিচাৰে তেতিয়াহ'লে মোক কমেণ্ট কৰি জনাই দিব। ধন্যবাদ।